আজি আপোনালোকলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া শিশুৰ কাৰণে ব্ৰেকফাষ্ট ৰেচিপি। আমাৰ মাক দেউতাকবিলাকৰ এটা প্ৰধান চিন্তা সদায় থাকে, নিজৰ সন্তানটোৱে ভালদৰে খাব নোখোজে, কি ৰান্ধি খোৱালেনো খাব, কেনেকৈ ৰান্ধি খোৱালেনো সি আনন্দ মনেৰে খাব, সেইটো আমাৰ এটা প্ৰধান চিন্তাৰ বিষয় হৈ থাকে। আৰু ডেইলি ৰুটিনত সিহঁতৰ কাৰণে হেল্ডি কি ইনক্লুড কৰিম সেয়াও আমাৰ কাৰণে সদায় এটা চিন্তাৰ বিষয় হৈ থাকে। গতিকে ৰাতিপুৱা যদি আমি ধুনীয়াকৈ সিহঁতক ব্ৰেকফাষ্টটো অকণমান ভালদৰে খুৱাই ল'ব পাৰোঁ, তেতিয়াহ'লে দিনটোৰ কাৰণে অকণমান টেনশ্যন ফ্ৰী হৈ থাকোঁ, নহয় জানো? গতিকে আজি আপোনালোকৰ লগত এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ। যিহেতু মোৰ নিজৰো এটা 1.5 বছৰীয়া সন্তান আছে, সিও এই ব্ৰেকফাষ্টটো খাই ভাল পায়। আশা কৰোঁ আপোনালোকৰ সন্তানটিও খাই ভাল পাব। যদি ফ্ৰেণ্ডছ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, লগতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াতে মই দি দিছোঁ 1 চামুচ ঘি। ঘিটো যিহেতু আমাৰ সন্তানটিৰ ডেইলি ৰুটিনখনত ইনক্লুড কৰিবই লাগে, ঘিটো সিহঁতৰ কাৰণে বহুত বেছি ভাল হয়। গতিকে ঘিটো বেলেগ ধৰণে যদি নাখায় সন্তানটিয়ে তেতিয়াহ'লে এনেদৰে যোগ কৰিব। এতিয়া ইয়াত দি দিছোঁ অকণমান অ'টছ। আৰু আজিৰ এই ৰেচিপিটো মই ঘৰখনৰ গোটেইকেইজন সদস্যৰ কাৰণেই তৈয়াৰ কৰি আছোঁ, গতিকে অ'টছ সেইকাৰণে অলপ বেছিকৈয়ে দিছোঁ। এতিয়া ধুনীয়াকৈ অ'টছখিনি আমি ঘিকণত ভাজি ল'ম। এইখিনি প্ৰায় 2 পৰা 3 মিনিট সময় আমি ভাজিম। ল' টু মিডিয়াম ফ্লেমত ভাজিব, একেবাৰে ৰঙা হৈ যাবলৈ নিদিব। আৰু অ'টছটো যিহেতু আমাৰ শিশুৰ কাৰণে খুব হেল্ডি হয়, শিশু কি ডাঙৰৰ কাৰণেও হেল্ডি হয়, গতিকে আমি অ'টছটোতো খাবই লাগে। আৰু এতিয়া ইয়াতে যোগ কৰি দিছোঁ অকণমান চেৱৈকণ দি দিলে শিশুটোৱে কিন্তু এটা অ'টছৰ লগত এটা বেলেগ টেষ্ট পায়। কিছুমান শিশুৱে অকল অ'টছটো দি দিলে কিন্তু খাব নোখোজে, গতিকে আপোনালোকে এনেদৰে ট্ৰাই কৰিব। এটা নতুন টেষ্টেৰে শিশুটোৱে খুব আনন্দ মনেৰে খাব। আৰু ইয়াত এতিয়া যোগ কৰি দিম আমি মিঠাৰ কাৰণে দিছোঁ মই মিচিৰি, তাল মিচিৰিটো ব্যৱহাৰ কৰিছোঁ। যিহেতু চেনিটো এভইড কৰা যায়, নিজৰ কাৰণে হওক বা শিশুটোৰ কাৰণেতো চেনিটো এভইডেই কৰা যায়। আৰু আপোনালোকে নেচাৰেল চুইটছৰ কাৰণে কিন্তু কিচমিচ বা অন্য মিঠা তেনেকুৱা নেচাৰেল মৌ এইবিলাক ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত দি দিছোঁ কেইটামান এতিয়া কিচমিচ। ড্ৰাই ফ্ৰুটছৰ ভিতৰত আপোনালোকে কিচমিচ, কাজু, খেজুৰ, আলমণ্ড এইবিলাক ব্যৱহাৰ কৰিব পাৰে। আৰু যদি নিজৰ সন্তানটোৱে ড্ৰাই ফ্ৰুটছবিলাক নাখায় তেতিয়াহ'লে এনেকৈয়ে আমি খুৱাব লাগিব, নহয়নে? এতিয়া আমি ইয়াত যোগ কৰি দিম অকণমান গাখীৰ। গাখীৰটো কম বেছি কৰিব পাৰে, কাৰণ আপোনালোকে যদি এই ব্ৰেকফাষ্টটো আপোনালোকে একদম পনীয়াকৈ ৰাখিম বুলি ভাবে তেতিয়াহ'লে গাখীৰটো বেছিকৈ যোগ কৰিব। মই অকণমান শুকানকৈ ৰাখিম এই ব্ৰেকফাষ্টটো, কাৰণ মোৰ শিশুটোৱে কিন্তু শুকানকৈ খাইহে ভাল পায় সি। গতিকে মই শুকানকৈ ৰান্ধিম কাৰণে অকণমান কম পৰিমাণে গাখীৰটো যোগ কৰিছোঁ। আপোনালোকে গ্ৰেভি টাইপতে হওক বা পনীয়াকৈ যদি ৰাখিম বুলি ভাবে গাখীৰটো সেই হিচাপে দি দিব। এতিয়া অকণমান সময় ঢাকনখন মাৰি অকণমান সিজিবলৈ দিম। চাওকচোন অলপ পিছত সিজি গ'ল আৰু ধুনীয়াকৈ আমাৰ জলপানখিনি তৈয়াৰ হৈ গৈছে। চাওকচোন কি ধুনীয়াকৈ বান্ধ খাইছে গোটেই অ'টছ আৰু চেৱৈখিনি। আৰু এটা নতুন টেষ্ট পাবৰ কাৰণে শিশুটোৱে কিন্তু খায়ো খুব ভাল পায়। মোৰ শিশুটোৱে কিন্তু খুব ভাল পায় এই জলপানটো, গতিকে আপোনালোকেও ট্ৰাই কৰি চাবচোন আপোনালোকৰ শিশুটোৱে যদি ভালকৈ জলপান খাব নোখোজে। চাওকচোন এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত আপুনি আপোনাৰ শিশুটোক খুৱাব পাৰিব। গতিকে ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কিন্তু কৰিব, লগতে কিন্তু চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু যদি লগতে বেবীৰ কাৰণে আৰু কিবা তেনেকুৱা ৰেচিপি লাগে প্লিজ কমেণ্টত জনাব, মই আনিবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ আৰু নতুন ভিডিঅ'ৰে পুনৰ আপোনালোকক লগ পাম। তেতিয়াহ'লে আহিছোঁ ফ্ৰেণ্ডছ, থেংক ইউ।